মই নাজানো তুমি মোৰ কি, কিন্তু দুদিনৰ বাবে মোৰ পৰা আঁতৰি যোৱাটো মই সহ্যই কৰিব পৰা নাই। এনে লাগিছে যেন মোৰ ভাড়া ঘৰটোৰ পৰা পোহৰবোৰ হেৰাই গ'ল। এইকেইদিন যেন মোৰ ঘৰত কাৰেণ্টহে নাই। তুমি বিহীন এইকেইটা দিন বৰ কষ্টকৰ। মই যেন কাইটিয়া ৰাস্তা এটাত খালী ভৰিৰে খোজ কাঢ়ি আছো। বাৰে বাৰে ফোনটো উঠাই চাওঁ, নাই কোনো SMS, নাই এটাও মিছ কল। হতাশা, মনটো উৰি গৈছে বাৰে বাৰে তোমাৰ ফালে। তুমি বাৰু এবাৰ মোলৈ মনত পৰিছেনে তোমাৰ? নে তুমিও মোৰ কথা ভাবি উচুপি আছা মোৰ দৰে? তুমি সোনকালে আহিব পাৰিবানে? তুমি সোনকালে আহা না। জানা, তুমি বিহীন পলাশ একেবাৰেই উদাস। কিমান আৰু কবিতাৰ মাজত বিচাৰিম তোমাক, কিমান আৰু শব্দৰ লগত খেলিম। শব্দবোৰেও চাগে বৰ আমনি পাইছে। তুমিতো নাই মোৰ সৈতে। মই অকলেই আছো এজাক লেতেৰা এচিড বৰষুণত তিতি। এন্ধাৰ নামে ধৰালৈ জোনা গলে আঁতৰি দি থকাহে তেনেকৈ ধুনীয়া সপোন ভাঙি। মৰমী একোৱেতো নিদিলা তুমি, মাথোৱাৰি গলা উকা হৃদয়ত মোৰ চকুলোৰে গুঠা মালা এডালি, চকুলোৰে গুঠা মালা এডালি। কলীয়া ডাৱৰে ঢাকি পেলালে মোৰ জীৱন। এটি টিপ চাকি হৈ জ্বলি আছে তোমাক আকৌ পোৱাৰ আশাবোৰ। মই নুমাই যাব দিয়া নাই, বৰ কষ্টেৰে জ্বলাই ৰাখিছো, ঢাকি ৰাখিছো ধুমুহাৰ পৰা। তুমি মোৰ বুকুৰ চোতালত পিট পিতাই ঘূৰি ফুৰিছা। মোৰ মন কঁপি উঠিছে, কিজানি তুমি কষ্ট পাইছা মোৰ বুকুৰ ভিতৰত থাকি।